Hi guys, স্বাগতম টু Sajib Junaid vlogs. আজি এটা নতুন এটা ভিডিও লৈ আপোনালোকক সকলোকে দিলছে স্বাগতম জনাইছো। তো আশা কৰো আপোনালোকে সম্পূৰ্ণৰূপে এই ভিডিওটো চাব। Finally guys, टिकट मिल गया है। अभी हम निकलेंगे डिब्रूगढ़ के लिए। टिकट मिल गया है। ट्रेन आएगा 4:15। ओह सॉरी, मैं तो हिंदी में बोल रहा हूँ। असमीज में बोलना चाहिए। मैं तो অসমীয়াত ক'ব লাগে। তো মই ফাইনেলি টিকেট পাই গ'লোঁ। চ' আপোনালোকে চাই থাকিব মোৰ ডিব্ৰুগড় জাৰ্ণিটো। গাইজ মই ঘৰ আহি পাই গ'লোঁ টিকেটটো কৰি। এতিয়া ঘৰতে কিছুমান কাম আছে বাৰু, বহুতখিনি কামেই আছে। কামখিনি সম্পূৰ্ণ কৰি যাবি কি কৰি কামত নাই টিকেট পাই গ'লোঁ। আৰু কিমানকৈ কালি 4:15 টিকেটবিলাক কালি কৰিব নে আজিৰ পৰা বেগ এটা ল'ব লাগিব ন। গাইজ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু আশা কৰোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিব বুলি। না মোবাইল চাই আছা হাই খালি তুমি বেয়াই পাইছোঁ। কিয় বেয়া পাইছা কোৱা, কি হ'ল কোৱা? চুপ থাকা চাই থাকা। এই ৰাতিখন হুলস্থুল লগাই দিলে দিগদাৰ হ'ব। চ' গাইজ আমি ওলাইছোঁ আৰু পেকিংখিনি হৈ যোৱাৰ পিছত আকৌ ৰাতিপুৱা ল'ৰাক অকণ স্কুলত লৈ যাম, কাৰণ আমি 2টা বজাত ঘৰৰ পৰা ওলাই যাম আৰু 4:15 ট্ৰেইন আছে ৰঙাপাৰা ষ্টেচনৰ পৰা। তো আপোনালোকক দেখাই থাকিম। মোৰ এই ভিডিঅ'টো শেষ হ'বগৈ আপোনাৰ একদম ৰঙাপাৰা ষ্টেচনত, আৰু ৰঙাপাৰা ষ্টেচনৰ পৰা এটা নতুন ভিডিঅ' আৰম্ভ কৰিম ডিব্ৰুগড় জাৰ্ণিৰ কাৰণে। চ' গতিকে আপোনালোকে ৰঙাপাৰা ষ্টেচনলৈকে ভিডিঅ'টো শেষ কৰিব আৰু সম্পূৰ্ণ চাব। আৰু বেটাৰ কাপোৰ ভৰোৱা হৈ গ'ল। বেটাক কিন্তু স্কুলত থৈ আহিছোঁ। 12টা বজাত তাক মানে স্কুলৰ পৰা ছুটি কৰি লৈ আহিম। আহি আমি ফটাফট ভাতকেইটা খাই একদম ওলাই যাম আৰু আপোনালোকে চাই থাকিব। তো গাইজ যোৱাৰ আগতে অকণমান চুলি দাড়িখিনি কটাই লওঁ। আমাৰ লখন নাথিতৰ ওচৰত আহিলোঁ। গাইজ মই এতিয়া ওলাই দিলোঁ, ল'ৰাটোক স্কুলৰ পৰা লৈ আহোঁ। অকণমান সোনকালে ছুটি কৰি লৈ আহিবলগীয়া হৈছে, কাৰণ আমাৰ 4টা বজাত ট্ৰেইন আছে। চ' গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ষ্টেচনত গৈ এইটো ভিডিঅ' শেষ হ'ব, নেক্সট ভিডিঅ'টো আকৌ ষ্টেচনৰ পৰা আৰম্ভ হ'ব। তো গতিকে আপোনালোকে সম্পূৰ্ণ চাব। হৈ গ'ল, ব'লা। এতিয়া আজি ক'ত যাবা? ক্লাছ হ'ল নে কেইটা ক্লাছ হ'ল? ক্লাছ কেইটা হ'ল? 4টামান হ'ল। এতিয়া ক'লৈ ওলাইছোঁ, ঘৰলৈ যাওঁ। ঘৰলৈ ইয়াক লৈ গৈ তাৰপিছত ফটাফট ভাত খাই পেলাই একদম লগালগ ওলাব হা। ফাইনেলি গাইজ আমি ৰেডি হ'লোঁ ওলাই যাবলৈ। বেটি দুখ পাবা চাবা, লাহে এইটো কাকাক দিয়া। ইহঁত দুটা পূৰা ফূৰ্তি। আহা হা তুমিয়ে উলিয়াই না। গাইজ আমি ওলাইছোঁ ফাইনেলি ডিব্ৰুগড়ৰ কাৰণে। আমি এইখিনিৰ পৰা যাব লাগিব বি পি তিনিআলিৰ পৰা বাছত যাম। তাৰপিছত বি পি তিনিআলিৰ পৰা ৰঙাপাৰালৈকে বাছত যাম। তাৰপিছত ৰঙাপাৰাৰ পৰা ট্ৰেইনত যাম। চ' আপোনালোকে ৰঙাপাৰালৈকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ নেক্সট ভিডিঅ' পাবলৈ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আপোনাৰ ডিব্ৰুগড়ৰ গোটেই চিৰিজটো আপোনালোকে উপভোগ কৰিব পাৰিব আৰু অলপ হ'লেও এনজয় কৰিব পাৰিব। ধন্যবাদ, চাই থাকিব। মাই আহিলোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. আমি বাছৰ পৰা আমি টমটম ট্ৰেইনৰ পৰা আমি আকৌ টমটমত যাম, নহয়তো টেম্পুত যাম। এতিয়া আমি ৰঙাপাৰা টাউন পাই গ'লোঁ। আহি এতিয়া টমটমত উঠিলোঁ, উঠি গৈ আছোঁ ৰঙা ষ্টেচনলৈ। সেয়া মই আপোনালোকক দেখাই গৈ আছোঁ। এইখিনি ৰঙাপাৰা টাউন।
বেটি কেনেকুৱা লাগিছে এইফালে চোৱা ঘৰৰ নিচিনা বহি লৈছে একদম চব জবত ৰঙাপাৰা টাউন আজি বন্ধ নেকি অঁ মঙলবাৰ ৰঙাপাৰা টাউন বন্ধ থাকে ৰঙাপাৰা ষ্টেচন আহি পাই গ'লোঁ চ' মই ভাবিছোঁ আপোনালোকক অকণমান ষ্টেচনটো দেখাই দিম ৰঙাপাৰা ষ্টেচনতে লাগি থকা এইবিলাক দোকান আমাৰ ট্ৰেইন আহিব আছে আপোনাৰ 4টা বজাত চ' আমি ইয়াতে অলপ সময় ৱেইট কৰিব লাগিব ট্ৰেইন অহালৈকে আপোনালোকক ষ্টেচনটো ওপৰৰ পৰা দেখাই দি আছোঁ আপোনালোকক দেখাই দিছোঁ অকণমান ৰাইজে এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ ট্ৰেইন আহি পাব 4টা বজাত আকৌ আপোনালোকক দেখাই যাম যিমানখিনি পাৰোঁ সেইখিনি দেখাই যাম